তো গাইজ ফাইনেলি সৰস্বতী পূজা আহি পালেহি। তো সৰস্বতী পূজাৰ প্ৰাক মুহূৰ্তত যিবিলাক সংবাদ মাধ্যমে ভাবি আছে যে সৰস্বতী পূজাৰ দিনা ফেশ্বন শ্ব' পাতিম ষ্টুডিঅ'ত, এইবোৰ কিন্তু যাতে নহয় তাৰে প্ৰতি লক্ষ্য ৰাখি আজিৰ এই ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। তো ৱেলকাম টু মাই ইউটিউব চেনেল বঞ্জিত ব্লগছ। তো গাইজ আপোনালোকে চাই আছে বৰ্তমান বহুত দিনৰ মূৰত মই এই ভিডিঅ' বনাবলৈ আহিছোঁ আৰু আপোনালোকে কিন্তু বহুত দিনৰ মূৰত মোৰ ভিডিঅ' চাইছে। তো গাইজ যিকোনো হওক ভিডিঅ'টো আনিছোঁ সৰস্বতী পূজাৰ প্ৰাক মুহূৰ্তত, এনেকুৱা যাতে ক'তো নহয়। সংবাদ মাধ্যমক জনাওক যে কোনো বিকৃত নকৰিব সৰস্বতী পূজাখন, কোনো ধৰণৰ ফেশ্বন শ্ব' নাপাতিব। আপোনালোকে তাত যাওক, সৰস্বতী পূজাত যাওক, কেনেকুৱা পৰিৱেশ দেখুৱাওক, কেইজন মানুহে সৰস্বতী পূজাত সৰস্বতীক সেৱা কৰে সেইটো দেখুৱাওকচোন। আপোনালোকে সংবাদ মাধ্যমে ক'ক লৈ গৈ আছে নৱপ্ৰজন্মক। চাওক, এখন স্কুল বা কলেজত ধনী দুখীয়া সকলো শ্ৰেণীৰ মানুহ থাকে, মধ্যবিত্ত থাকিব। তাত কিছুমান ছোৱালীয়ে ধনী ছোৱালীসকলে কিছুমান থাকিব, সিহঁতে কি পিন্ধিব, দামী দামী কাপোৰ, মেকআপ। মধ্যবিত্ত বা দুখীয়াসকলৰ বাবে কি হ'ব, সিহঁতক কি হ'ব, সিহঁতৰ কওকচোন। সিহঁতক কি বুলি ভাবিছে আপোনালোকে? তাৰমানে সিহঁতে চেল্ফি প্ৰতিযোগিতা পাতিব আপোনালোকে ষ্টুডিঅ'ত, ফেশ্বন শ্ব' পাতিব, কোন কেনেকুৱা, সিহঁতে মেকআপ ল'ব পইচা নাই দুখীয়া মানুহৰ। সেইটো কথাৰ ওপৰত আপোনালোকে অলপ চিন্তা কৰিব। সংবাদ মাধ্যম ধনীবোৰে মেকআপ ল'ব, কাপোৰ পিন্ধিব, সেইসকল শ্ৰেষ্ঠ আপোনালোকৰ মতে নে কি? দুখীয়াসকল কি? তো আপোনালোকে অলপ ভাবি চাওক, এইটো কৰিলে কি ভাল কি বেয়া। তো মোৰ ফালৰ পৰা কৈছোঁ, এইটো একেবাৰে নকৰিব, বিকৃত নকৰিব। সৰস্বতী পূজা হ'লে সৰস্বতী পূজাই হ'ব লাগিব। এনেইতো আপোনালোকে যি টি দেখুৱাব নোৱাৰে। নৱপ্ৰজন্মক কি শিক্ষা দিব আপোনালোকে? ফেশ্বন শ্ব' পাতিলে সেইটো দেখুৱাতকৈ আপোনালোকে বেলেগ দেখুৱাওক, যি দেখালে সকলোৰে ভাল হয়। সৰস্বতী পূজাত ক'ত কেনেকুৱা পৰিৱেশ সেইটো দেখুৱাওক, কিমান মানুহে সেৱা কৰে সৰস্বতীক সেইটো আপোনালোকে দেখুৱাওক। ফেশ্বন শ্ব' এটা পাতিলে দুখীয়া মানুহৰ বা মধ্যবিত্তৰ ছোৱালীসকল কষ্ট পাব পাৰে, ভাল সাজ পোছাক সিহঁতৰ নাথাকিব পাৰে, সেইটো আপোনালোকে মনত ৰখাটো উচিত। দামী দামী মেকআপ ঘঁহিব নোৱাৰিব পাৰে, দুখীয়া মানুহে নোৱাৰে, বহুতে নোৱাৰে, এইটো মনত ৰখাটো আপোনালোকে উচিত। কেৱল ধনীৰ কাৰণে নেকি? সকলো ধনীৰে নেকি? কথাটো অলপ চাব আপোনালোকে, মানৱতা অলপ বেলেগ। সকলোকে ধনী শ্ৰেণীৰে সকলো চেল্ফি পাতিব, মেকআপ দিব, সিহঁতে একদম নিজত উঠিয়ে থাকিব, সেইটো নহয়, এইবিলাক নহয়, এইবিলাক দেখুৱাই একো লাভ নাই। গতিকে আপোনালোকে ভাবি চাব আৰু যাতে এনেকুৱা বিকৃত নকৰিব। সৰস্বতী পূজা হৈ থাকিব দিয়ক। সকলো বস্তু আমাৰ অসমত যিমান যি আছে, সংস্কৃতি হ'লে সংস্কৃতি হৈ থাকিব লাগিব, পূজা হ'লে পূজাই হ'ব লাগিব। ইয়াত কোনো ফেশ্বন শ্ব' হ'ব নোৱাৰে। আপোনালোকে যি আগতে কৰিছে কিন্তু এতিয়া নকৰিব। তাৰে আশাৰে আজিৰ ভিডিঅ'টো ইমানে। লাইক এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই। আৰু গাইজ কিন্তু ভিডিঅ' আহি আছে, ভিডিঅ' চাবৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি থ'ব। তো গাইজ বাই বাই।